নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পলিটিয়ান গড ফাৰ্মৰ ফালৰ পৰা কৈছোঁ। মোৰ পৰা কৃষক বন্ধু এজনে এটা একদম সৰু লোকেল জাতৰ ছাগলী নিছিল। ছাগলীটো নিয়াৰ পিছত চাওক, এটা এখন পোৱালি পালে। কিমান টপ কোৱালিটিৰ এখন ছাগলী পোৱালি পাইছে আপোনালোকে দেখিছে। এই ছাগলীৰ পোৱালিটো আজি ভিতৰত আহিছে, সেইকাৰণে মোৰ ফাৰ্মত সিহঁতৰ যিহেতু পঠা ছাগলী নাই, পিয়ৰ পিটেলেদি ক্ৰছ কৰোৱাৰ কাৰণে মোৰ ফাৰ্মত লৈ আহিলে। চাওক কিমান এটা ধুনীয়া টপ কোৱালিটিৰ পিটেল এখন ছাগলী। একদম তাৰ মাতটো তাৰমানে একদম লোকেল, মানে বহুত সৰু প্ৰজাতিৰ আছে। তথাপিও তাৰপিছতো ইমান টপ কোৱালিটিৰ এটা পোৱালি পালে। পোৱালিটো দেখিছে, স্বাস্থ্য পাতি কিমান ধুনীয়া স্বাস্থ্য পোৱালিটোৰ। তেহেঁতে এই পোৱালিটো পাই সুখী হৈ আকৌ মোৰ ফাৰ্মত ক্ৰচিং কৰোৱাৰ কাৰণে লৈ আহিছে। কিমান এটা ধুনীয়া কোৱালিটি। আৰু আপোনালোককো যদি এনেকুৱা F1 বা F2 এনেকুৱা টপ কোৱালিটিৰ ছাগলীৰ প্ৰয়োজন হয়, কেতিয়াবা মোৰ লগত যোগাযোগ কৰিব, আপোনালোকে পাই যাব।